অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ যি অন্যতম সংস্থা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, এই সংস্থাটো অসমৰ সমগ্ৰ জিলাসমূহতে 210টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ চৰকাৰীভাৱে চলি আছে। আৰু এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ বিজ্ঞান মানসিকতা গঢ় দিয়াৰ যিটো কাম, এই কামত আমি আজি বহুদিনৰে পৰা আমি জড়িত হৈ আছোঁ। আৰু মূল উদ্দেশ্য হ'ল, এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মূল উদ্দেশ্যই হ'ল যে ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলৰ মাজত বিজ্ঞান মানসিকতাটো গঢ় দিয়া আৰু সজাগতা সৃষ্টি কৰি ল'ৰা ছোৱালীসকলৰ মাজত থকা উদ্ভাৱনী যি শক্তি, এই শক্তিসমূহক উলিয়াই অনা আৰু তেওঁলোকক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিয়া এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মূল উদ্দেশ্য। সেই উদ্দেশ্য আগত ৰাখিয়েই আমাৰ গোৰেশ্বৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ গোৰেশ্বৰ খণ্ডৰ আজি 20 নৱেম্বৰ 2025 চনত আমি মাগুৰমাৰী কলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আমি আজিৰ এই বাৰ্ষিক বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাটি অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিযোগিতাত ৰাতিপুৱা আমি 9:30 বজাত পতাকা উত্তোলনেৰে আৰম্ভ কৰি সমান্তৰালভাৱে বিজ্ঞান আৰ্হি প্ৰস্তুতকৰণ আৰু পোষ্টাৰ ড্ৰয়িং কম্পিটিশ্যন, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, লগে লগে ধাৰণা লিখন যিটো প্ৰতিযোগিতা, সকলক আমি প্ৰাইজ মানি আৰু চাৰ্টিফিকেট প্ৰদান কৰিম। ইতিমধ্যে সভাখন আমাৰ চলি আছে আৰু ইয়াত আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভূগোল বিজ্ঞানৰ বিষয় শিক্ষক সন্মানীয় ৰমেশ নাথ দেৱক। আৰু ইয়াত উপস্থিত আছে আন এগৰাকী আমাৰ অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি লোহিত চন্দ্ৰ বৰদেৱ আৰু আমাৰ বৰ্তমানৰ অসম বিজ্ঞান সমিতিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সুভাষ ৰঞ্জন দাসদেৱ। সভাৰ অন্তত আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ অৰ্থে আমি এখন প্ৰমাণ পত্ৰৰ লগতে আমি কিছু নগদ টকাৰে আমি তেওঁলোকক পুৰস্কৃত কৰিম। ইয়াৰ যিসকলে পুৰস্কৃত হ'ব, আমাৰ সেইসকলৰ প্ৰথম আৰু দ্বিতীয় প্ৰতিযোগীসকলে আমাৰ অহা 22 তাৰিখে জিলা পৰ্যায়লৈ আমি লৈ যাম। এই জিলা পৰ্যায়ৰ যিটো প্ৰতিযোগিতা, এইটো বাৰ্ষিক প্ৰতিযোগিতাখন হ'ব আমাৰ তামুলপুৰ জিলাৰ নাগ্ৰিজুলি PM শ্ৰী হাইস্কুলত। আৰু তাৰ যিসকলে চিলেকশ্যন হ'ব, নিৰ্বাচিত হ'ব, তেওঁলোকে পুনৰ আমাৰ ৰাজ্যিক পৰ্যায়লৈ যাব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ যিখন বাৰ্ষিক যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো হ'ব আমাৰ 29, 30 আৰু 31 তাৰিখে। এইটো হ'ব আমাৰ মণিৰাম ট্ৰেড চেণ্টাৰত, ISBTৰ ওচৰৰ মণিৰাম ট্ৰেড চেণ্টাৰত। আৰু তাত যিসকল আমাৰ প্ৰতিযোগীয়ে নিৰ্বাচিত হ'ব, এইটো এটা উন্নত উচ্চ মানদণ্ডৰ প্ৰতিযোগিতা হয়। সমগ্ৰ জিলাৰ গোটেই প্ৰতিযোগী সেইদিনা আমি একেলগে লগ হ'ব পাৰিম, বা আমাৰ যিসকল নিৰ্বাচিত ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকৰ কাৰণে এইটো এটা বিৰল অভিজ্ঞতা নিশ্চয় হ'ব। আৰু তেওঁলোকক আমি সকলোৱে শিশু বিজ্ঞানী হিচাপে তেতিয়াৰ পৰা আমি কি কৰিব পাৰিম, আমি চিনাকি দিব পাৰিম।